এডিআৰই গ্ৰেড 4 এক্সামত আপোনালোকে কিমান নম্বৰ পালে পাছ কৰিব আৰু এই বছৰ এডিআৰই গ্ৰেড 4 এক্সামৰ কাট অফ মাৰ্ক কিমান হ'ব পাৰে, কিমান নম্বৰ পালে আপোনালোকে ৰিটেন এক্সামত পাছ কৰিব, লগতে যোনটো এডিআৰই গ্ৰেড 4 এক্সামৰ যোনটো পেটাৰ্ণ, যোনটো এক্সাম পেটাৰ্ণ, সেই পেটাৰ্ণটো কি ধৰণৰ হ'ব, মানে আপোনালোকে যোনটো ৰিটেন এক্সাম দিলে সেই ৰিটেন এক্সাম দিয়াৰ পাছত চাকৰি নিযুক্তি দিয়ালৈকে কি ধৰণে এক্সাম পেটাৰ্ণটো হ'ব, এই সকলোখিনি আলোচনা কৰিম এই ভিডিঅ'টোত। নমস্কাৰ, মই দীপাংকৰ, সকলোকে স্বাগতম জনাইছোঁ হেল্প অফ দীপাংকৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক যোনটো এক্সাম পেটাৰ্ণ হয়, এক্সাম দিয়াৰ পাছত কি কৰিব লাগিব, এক্সামৰ ৰিটেন এক্সামত পাছ কৰাৰ পাছত চাকৰিৰ কাৰণে নিযুক্তি কি ধৰণে হ'ব, এই সকলোখিনি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এডিআৰই গ্ৰেড 4 এক্সামৰ এক্সাম পেটাৰ্ণটো যদি চাওঁ, ৰিটেন এক্সাম 10 পাছ 135 মাৰ্ক, যোনটো 9 বজাৰ পৰা 11:30 বজালৈকে এক্সাম হৈছিল, সেই এক্সামটো 10 পাছ কেণ্ডিডেটসকলৰ কাৰণে হৈছিল আৰু ইয়াত মুঠ নম্বৰ দিয়া হৈছে 135 নম্বৰ আৰু প্ৰতিটো প্ৰশ্নই 1 নম্বৰকৈ দিয়া হৈছে। আৰু এই বছৰত কি হয়, নেগেটিভ মাৰ্কিং দিয়া হৈছে। আপোনালোকে যদি কিবা এটা এনচাৰ যদি ভুলকৈ দি থৈ আহা, তাৰ পৰা 0.25 নম্বৰ মাইনাছ কৰা হ'ব, এইটো আপোনালোকে সকলোৱে জানেই। আৰু 8 পাছ আৰু ছেম হয়, 135 মাৰ্কৰ হয়, 135 মাৰ্কৰ প্ৰতিটো প্ৰশ্ন 1 নম্বৰকৈ আছে আৰু ইয়াতো নেগেটিভ মাৰ্কিং দিয়া হৈছে। এতিয়া ধৰি লওক আপোনালোকে যোনটো ৰিটেন এক্সাম দিছিলে, সেই ৰিটেন এক্সামটোত পাছ কৰিলে। এতিয়া পাছ কৰাৰ পাছত কি কৰিব লাগিব, আপোনালোকে যোনটো ৰিটেন এক্সামত পাছ কৰিলে, পাছ কৰাৰ পাছত ভাইভা এটা হ'ব, আপোনালোকে ইণ্টাৰভিউ দিব লাগিব। এতিয়া ৰিটেন এক্সামত পাছ কৰিলে, ধৰি লৈছোঁ 100টা পষ্ট আছে, 100টা পষ্ট আছে, সেই পষ্টটোৰ কাৰণে 200জন কেণ্ডিডেটক যোনটো ৰিটেন এক্সাম হৈছিল সেই ৰিটেন এক্সামটোত পাছ কৰাব। 100টা পষ্টৰ কাৰণে 200জন কেণ্ডিডেটক পাছ কৰাব। এতিয়া যোনটো এতিয়া 200জন কেণ্ডিডেটে পাছ কৰিলে, সেই পাছ কৰাৰ পাছত ভাইভা দিব লাগিব, মানে যোনটো এটা ইণ্টাৰভিউ দিব লাগিব, 15 মাৰ্কৰ এটা ইণ্টাৰভিউ হ'ব। সেই ইণ্টাৰভিউটোত পাছ কৰিব লাগিব। প্ৰথম ৰিটেন এক্সামটো দিয়াৰ পাছত যোনসকলে পাছ কৰিলে তাৰ এখন মেৰিট লিষ্ট ওলাব, সেই মেৰিট লিষ্টত যাৰ নাম আছে সেইসকলে ভাইভা এক্সাম দিব লাগিব। এটা পষ্টৰ প্ৰতি 2জনকৈ নিযুক্তি দিয়া হ'ব। এতিয়া ভাইভা এক্সামটোত পাছ কৰাৰ পাছত এখন নতুনকৈ আকৌ ফাইনেল মেৰিট লিষ্ট আহিব। সেই ফাইনেল মেৰিট লিষ্টখনত যাৰ নাম থাকিব সেইসকলে চাকৰিৰ কাৰণে নিযুক্তি হ'ব। প্ৰথম যোনখন মেৰিট লিষ্ট আহিব, সেই মেৰিট লিষ্টখন ভাইভা ইণ্টাৰভিউ দিবৰ কাৰণে মেৰিট লিষ্ট আহিব। তাৰপাছত লাষ্টত ভাইভা এক্সাম ইণ্টাৰভিউটোত পাছ কৰাৰ পাছত যোনখন ফাইনেল মেৰিট লিষ্ট আহিব, সেইখনত যাৰ নাম আহে তেতিয়াহে চাকৰিৰ কাৰণে নিযুক্তি হ'ব। তাৰপিছত লাষ্টৰ ফাইনেল মেৰিট লিষ্টখনৰ নাম অহাৰ পাছত আৰু যোনটো চাকৰি পষ্টৰ কাৰণে চাকৰি পোৱা, সেইখন ইয়াত গৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। এই ধৰণে এডিআৰই গ্ৰেড 4 এক্সামৰ পেটাৰ্ণটো দিয়া হৈছে। এই ধৰণে আপোনালোকে চাকৰিসমূহ লাভ কৰিব। এইবছৰ গ্ৰেড 4 এক্সামৰ কুৱেশ্যন পেপাৰখন অলপ টান আহিছে। আপোনালোকে কমেণ্ট কৰি জনাবচোন, এক্সামৰ কুৱেশ্যন পেপাৰখন এইবাৰ টান আহিছে নে ইজি আহিছে। আৰু কি হয়, যোনখিনি মেথছৰ কুৱেশ্যন, সেই মেথছৰ কুৱেশ্যনখিনি অলপ টান আহিছে। আৰু কি হয়, বহুতৰে 135টা প্ৰশ্ন গোটেইখিনি কৰি থৈ আহিব পৰা নাই, কিয়নো আপোনালোকে যোনখিনি অংক, সেই অংকখিনি কৰি চাবলগীয়া হৈছে। তাৰপিছতে শুদ্ধ যোনটো হয় সেইটো বহাবলগীয়া হৈছে, কিয়নো এইবাৰ নেগেটিভ মাৰ্কিং দিয়া হৈছে। সেইবাবে সকলোৱে মানে কি হয়, মেথছৰ প্ৰশ্নখিনি কৰি চাবলগীয়া হৈছে, তাৰপিছতে শুদ্ধ উত্তৰটো দিবলগীয়া হৈছে, নহ'লেতো মাইনাছ হৈ যাব। সেইবাবে আৰু কি হয়, বহুতৰে মানে 135টা প্ৰশ্ন গোটেইখিনি কৰি থৈ আহিব নোৱাৰিলে, টাইমৰ নাটনি হ'ল, সেইটো কাৰণে 2.5 ঘণ্টাত মানে সেইখিনি কৰি থৈ কৰোঁতে বাকীখিনি কৰিবলৈ থাকি আহিলে। মানে বহুতেই এইধৰণে কমেণ্ট কৰিছে, মই সময় অভাৱৰ কাৰণে গোটেইখিনি কৰিব নোৱাৰিলোঁ, এইধৰণে মই 95 পাম, 100টা প্ৰশ্নৰ ভিতৰত 95 শুদ্ধ হৈছে, এইধৰণে মানে বহুতে কমেণ্ট কৰিছে। লগতে আপোনালোকে এইবাৰ কিমান মাৰ্কছ কৰিলে, কি হয়, আপোনালোকে তেতিয়া কুৱেশ্যন পেপাৰখনটো ঘৰলৈ লৈ আহিবলৈ দিয়ে। আপোনালোকেতো এতিয়া চাইছে যে মোৰ এইটো শুদ্ধ হ'ল, আপোনালোকৰ কিমানটা শুদ্ধ হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইবছৰ এক্সামৰ কাট অফ মাৰ্কটো যদি চাওঁ, তাৰ আগতে হৈ যোৱা এক্সামবিলাকৰ কাট অফ মাৰ্কটো প্ৰথম চাই লওঁ। এইটো হৈছে পেপাৰ 1, যোনটো 10 পাছ লেভেলৰ কাৰণে এক্সাম দিয়া হৈছিল, সেইসকলৰ কাৰণে মানে এইটো এইবছৰ নহয়, আগতে হৈ যোৱা এক্সামৰ। এতিয়া ইয়াত কেটেগৰী ৱাইজ ভাগ কৰা হৈছে, সকলো কেটেগৰী ভাগকৈ দিয়া হৈছে। ইয়াত জেনেৰেলৰ কাৰণে দিয়া হৈছিল 79, জেনেৰেল ওমেনৰ কাৰণে দিয়া হৈছিল 68, SC কাৰণে 73, SC ওমেনৰ কাৰণে 64, STPৰ কাৰণে 71, STHৰ কাৰণে 63, STH ওমেনৰ কাৰণে 56, OBC MOBCৰ কাৰণে 72, OBC MOBC ওমেনৰ কাৰণে 63, EWSৰ কাৰণে 73,
EWS ওমেনৰ কাৰণে 61, PHৰ কাৰণে 53, এক্স ছাৰ্ভিচমেনৰ কাৰণে 56। এইখন হৈছে আগতে হৈ যোৱা পেপাৰ 1 যোনটো 10 পাছ লেভেলৰ, আৰু এইখন হৈছে 8 পাছ লেভেলৰ। ইয়াত সকলো কেটেগৰী ৱাইজ দিয়া হৈছে। ইয়াতো জেনেৰেলৰ কাৰণে 54, জেনেৰেল ওমেনৰ কাৰণে 61, SC কাৰণে 63, ST ওমেনৰ কাৰণে 54, STP কাৰণে 64, STP ওমেনৰ কাৰণে 52, STHৰ কাৰণে 27, STH ওমেনৰ কাৰণে অল, OBC MOBC কাৰণে 62, OBC MOBC ওমেনৰ কাৰণে 53, EWSৰ কাৰণে 57, EWS ওমেনৰ কাৰণে 33, PHৰ কাৰণে 39, এক্স ছাৰ্ভিচমেনৰ কাৰণে অল। এইটো আগতে হৈ যোৱা এক্সামৰ কাট অফ মাৰ্ক। এইবছৰ কাট অফ মাৰ্ক কিমান হ'ব পাৰে আপোনালোকৰ কাৰণে এখন এক্সপেক্টেড মই এখন কাট অফ মাৰ্ক বনাই লৈ আহিছোঁ। এখন কোনো ধৰণৰ অফিচিয়েল নহয়, আপোনালোকৰ কাৰণে মানে এইখিনি ভিতৰত যদি থাকে আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰে। ইয়াতকৈ 1 বা 2 বেছি হ'ব পাৰে। আপোনালোকৰ এইখন হৈছে পেপাৰ 1 যোনটো 10 পাছ লেভেলৰ কাৰণে। 10 পাছ লেভেলৰ কাৰণে জেনেৰেলৰ কাৰণে ধৰা হৈছে 81ৰ পৰা 87 ধৰি লোৱা হৈছে আপোনালোকৰ কাৰণে। মানে এইখিনি ভিতৰত থাকিলে আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰিব। সেইটো কাৰণে এখন এক্সপেক্টেড ইয়াতকৈ মানে কমো হ'ব পাৰে, বেছি হ'লেও 1 বা 2 বেছি হ'ব পাৰে। সেইবাবে এখন বনাই লৈ আহিছোঁ আপোনালোকৰ কাৰণে। জেনেৰেলৰ কাৰণে 81ৰ পৰা 87 ধৰা হৈছে, জেনেৰেল ওমেনৰ কাৰণে 70ৰ পৰা 76, SC কাৰণে 75ৰ পৰা 80, SC ওমেনৰ কাৰণে 66ৰ পৰা 71, STPৰ কাৰণে 73ৰ পৰা 76, STP ওমেনৰ কাৰণে 64ৰ পৰা 69, STHৰ কাৰণে 65ৰ পৰা 70, STH ওমেনৰ কাৰণে 58ৰ পৰা 75, OBC MOBCৰ কাৰণে 74ৰ পৰা 79, OBC MOBCৰ কাৰণে 65ৰ পৰা 70, PHৰ কাৰণে 55ৰ পৰা 60, এক্স ছাৰ্ভিচমেনৰ কাৰণে 58ৰ পৰা 64। এইখন হৈছে 10 পাছ লেভেলৰ কাৰণে যোনখন পেপাৰ 1 সেইসকলৰ কাৰণে। আৰু যোনখন পেপাৰ 2 আপোনাৰ 8 পাছ লেভেলৰ কাৰণে, জেনেৰেলৰ কাৰণে ধৰা হৈছে 76ৰ পৰা 81, জেনেৰেল ওমেনৰ কাৰণে ধৰা হৈছে 63ৰ পৰা 68, SC কাৰণে ধৰা হৈছে 65ৰ পৰা 70, SC ওমেনৰ কাৰণে ধৰা হৈছে 56ৰ পৰা 61, STP ওমেনৰ কাৰণে ধৰা হৈছে 54ৰ পৰা 59, STHৰ কাৰণে ধৰা হৈছে 65ৰ পৰা 70, STH ওমেনৰ কাৰণে ধৰা হৈছে অল, ইয়াত সকলো অল দিয়া হৈছে। OBC MOBCৰ কাৰণে ধৰা হৈছে 64ৰ পৰা 69, OBC MOBC ওমেনৰ কাৰণে ধৰা হৈছে 55ৰ পৰা 60, PHৰ কাৰণে ধৰা হৈছে 41ৰ পৰা 46, এক্স ছাৰ্ভিচমেনৰ কাৰণে অল ধৰা হৈছে। আৰু আপোনালোকে এইকেইটা অল কি কাৰণে হৈছে, মই আগৰকেইটা বহুতকেইটা চাইছোঁ, মানে বহুতকেইটা কাট অফ মাৰ্ক চাইছোঁ বহুতকেইটা ইয়েৰৰ, যে সকলোতে মানে কি হয় বহুতকেইটাতে STH ওমেনৰ কাৰণে অল ধৰা হৈছে, STH ওমেনৰ কাৰণে অল আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে অল দিয়া হৈছে। মানে সকলো কেণ্ডিডেটৰ কাৰণে অল দিয়া হৈছে, এই দুটা অল দিয়া হৈছে। বাকীখিনি আপোনালোকৰ কাট অফ মাৰ্ক দিয়া হৈছে, এই দুটা অল দিয়া হৈছে। এইবছৰ কাট অফ মাৰ্কটো এক্সপেক্টেড এইখিনি ধৰি লোৱা হৈছে। এইখিনিৰ ভিতৰত যদি থাকে আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰে। আৰু বহুতে কৈছে যে এইবছৰ কাট অফ মাৰ্কটো বেছি হ'ব। ইমানো বেছি নহয়, কাৰণ এইবাৰ নিগেটিভ মাৰ্কিং দিয়া হৈছে। আৰু নিগেটিভ মাৰ্কিং দিলে কি হয়, বহুত মানে কেণ্ডিডেটে 2.5 ঘণ্টা সময়ৰ কাৰণে বহুতে গোটেইখিনি প্ৰশ্ন উত্তৰ কৰি থৈ আহিব পৰা নাই। এতিয়া টাইমটো এতিয়া শ্বৰ্ট হৈ গৈছে, সেইবাবে কি হয় বহুতে যোনবিলাক প্ৰশ্ন মানে নোৱাৰা কনফিউজ হৈ থকা প্ৰশ্নটো মানে সিহঁতলোকে কি হয় কৰি থৈ আহে। তেতিয়া কি হয়, যদি ভুল হয় তেতিয়া তেওঁলোকৰ 0.25টো মাইনাছ কৰা হয়, যোনখিনি শুদ্ধ হৈছে তাৰ পৰাও মাইনাছ কৰা হয়। এতিয়া নেগেটিভ মাৰ্কিং দিলে মানে কাট অফ মাৰ্কটো অলপ কম কৰি দিয়া হয়। আৰু সিমানো কম নহয়, কাৰণ এইবাৰ কেণ্ডিডেটৰ সংখ্যা বহুত বেছি। আপোনালোকে এইখিনি এক্সপেক্টেড যোনখিনি মই ধৰি লৈছোঁ, এইখিনিৰ ভিতৰত যদি থাকে আপোনালোকৰ ইমানখিনি যদি নম্বৰ পায়, তেন্তে আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰে। আৰু আপোনালোকে এক্সামটো কি হয় সেইটো লৈ আপোনালোকে মাথা মাৰি থাকিবলগীয়া কথা নহয়। আপোনালোকৰ যোনটো ভাইভা যোনটো ইণ্টাৰভিউ হ'ব, সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰক। কাৰণ যেতিয়া আপোনালোকৰ নিযুক্তি দিব এক্সামত, তেতিয়া কিন্তু সময় নাপাব। সেইবাবে আপোনালোকে আগতীয়াকৈ ভাইভা ইণ্টাৰভিউৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। এক্সাম পেটাৰ্ণটোতো আপোনালোকক বুজাই দিলোঁ। আপোনালোকৰ ৰিটেন এক্সাম হ'ল, ৰিটেন এক্সামৰ পাছত এখন মেৰিট লিষ্ট আহিব। সেই মেৰিট লিষ্টখনত যাৰ নাম থাকে তেওঁলোকে ভাইভা ইণ্টাৰভিউটো দিব লাগিব। এতিয়া ইণ্টাৰভিউটো কি হয়,
এটা পোষ্টৰ কাৰণে 2জন কেণ্ডিডেটক পাছ কৰাব আৰু 5000 পদৰ কাৰণে 10000 কেণ্ডিডেটক যোনটো ৰিটেন এক্সাম সেই ৰিটেন এক্সামটো পাছ কৰাব 5000 কাৰণে 10000 পাছ কৰাব এতিয়া ৰিটেন এক্সামটো পাছ কৰাৰ পাছত যোনটো ফাইনেল মেৰিট লিষ্ট আহিব সেই ফাইনেল মেৰিট লিষ্টখনত যাৰ নাম আহে তেওঁলোকে চাকৰিৰ কাৰণে নিৰ্বাচিত হ'ব এতিয়া আপোনালোকে এক্সামটো কি হ'ব হেতুলৈ মাথা মাৰি থাকিব লগা কথা নহয় আপোনালোকৰ ইন্টাৰভিউটোৰ কাৰণে আপোনালোকৰ ভাইভাৰ কাৰণে প্ৰিপাৰেচন কৰক কাৰণ কি হয় যোনখন ৰিটেন এক্সামৰ যোনখন মেৰিট লিষ্টখন অহাৰ পাছত তো ইন্টাৰভিউৰ কাৰণে আপোনালোকৰ ইন্টাৰভিউটো হৈ যাব সেইকাৰণে আপোনালোকে টাইম নাপাব সেইবাবে আপোনালোকে এক্সামটো কি হয় হেতুলৈ আপোনালোকে চিন্তা কৰি থাকিব লগা কথা নহয় আপোনালোকে ইন্টাৰভিউৰ কাৰণে প্ৰিপাৰেচন কৰক আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে সকলোৱে লাইক এটা কৰি দিব আৰু নেক্সট ভিডিঅ'টো আপোনালোকৰ কাৰণে ভাইভা যোনটো ইন্টাৰভিউটো কি ধৰণে হ'ব লগতে আপোনালোকে কমিউনিকেশ্যন স্কিলটো কি ধৰণে বঢ়াব কাৰণ এক্সামটোতো আপোনালোকে সকলোৱে দিব পাৰিব আপোনালোকে এক্সাম কল এইবোৰ কৰিলে আপোনালোকৰ উত্তৰটো হ'ল টিক মাৰ্ক দিলে মানে অলপ পঢ়িব লাগিব হ'লেও আপোনালোকৰ ইয়াত কমিউনিকেশ্যন স্কিলটো সিমান নালাগে যোনটো ইন্টাৰভিউ হ'ব সেই ইন্টাৰভিউটোত সেইটো আপোনালোকৰ হ'ব আপোনালোকৰ মুখে মুখে থাকিব আপোনাৰ সন্মুখত থাকিব আপোনালোকে তাত গৈ ইন্টাৰভিউটো দিব লাগিব তেতিয়া মানে বহুতে কনফিউজন হৈ যায় আপোনালোকৰ ৰিটেন এক্সামটোত পাছ কৰিলে ৰিটেন এক্সামটোত পাছ কৰাৰ পাছতো মানে কি হয় যোনটো ইন্টাৰভিউ ভাইভা হ'ব হেত মানে বহুতে মানে ফেল হৈ যায় সেইকাৰণে মই আপোনালোকৰ কাৰণে ফুল ভিডিঅ' এটা ধুনীয়াকৈ আপোনালোকক বুজাই দিম আপোনালোকে ধুনীয়া প্ৰচেছ মানে কি ধৰণে হ'ব কি ধৰণে কৰিব লাগিব ধুনীয়াকৈ আপোনালোকক ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ এটা মই ভিডিঅ' বনাই দিম নেক্সট ভিডিঅ'টো আপোনালোকৰ তাৰ ওপৰতে বনাই দিম আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ